নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে আজি মই কাচকলৰ দুটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়াইছো এয়া প্ৰথমতে লৈছো এটা ডাঙৰ সাইজৰ আলু আৰু দুটা কাচকল এয়া কাচকল দুটা মই আগতীয়াকৈ ধুই ধাই লৈছো আৰু এতিয়া দুই ফালটো মই কাটি লৈ লম কাচকলৰ দুই ফালটো এয়া মই দুই ফালটো কাচকলৰ কাটি লৈছো কাটি লৈ এতিয়া মই যাব লাগিব গেছৰ ওচৰলৈ এয়া মই এতিয়া আহিছো গেছৰ ওচৰলৈ আৰু গেছত এয়া মই কেৰাহী এখন উঠাই দিছো আৰু উঠাই দিয়াতে প্ৰয়োজন অনুসাৰে দি লৈছো পানীখিনি দি এতিয়া মই এয়া কাচকল দুটা আৰু আলুটো একেলগে বইল হ'বলৈ দিম এয়া মই ঢাকনিখন লগাই এইখিনি বইল হ'বলৈ দিছো আৰু ঢাকনিখন উঠাই চাইছো এইকেইটা বইল হৈ গৈছে আৰু সেইকেইটা ঠাণ্ডা হ'বৰ বাবে থৈ দিছো এতিয়া মই তিনিটা শুকান জলকীয়া গেছত পুৰি লৈছো এতিয়া তিনিটা কেঁচা জলকীয়াও গেছতে পুৰি লৈছো আৰু আধা ফাল ৰসুন মই পুৰি লৈছো এটা ৰসুন ব্যৱহাৰ কৰা নাই আধা ফাল ৰসুনহে মই পুৰি লৈছো এয়া মোৰ কাচকলখিনি ঠাণ্ডা হোৱাৰ পিছতে এয়া মই বাকলিখিনি এৰুৱাই লম এয়া কাচকলখিনি এনেদৰে বইল কৰি লোৱাৰ পিছত বাকলিখিনি এৰুৱাবলৈ বহুতেই ইজি হয় এয়া ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে কাচকলৰ বাকলিবোৰ এৰুৱাই ল'ব পাৰিব এয়া ইমান ধুনীয়াকৈ এৰ খাই আহিছে এয়া মোৰ কাচকলৰ বাকলিখিনি এৰুৱাই লোৱা হৈ গ'ল এৰুৱাই লোৱাৰ পিছতে মই এতিয়া সৰু সৰু সাইজত কাচকলৰ বাকলিখিনি কাটি লৈ ল'ম টুকুৰা টুকুৰ কৰি এয়া মই ভিডিঅ'ত দেখুওৱা ধৰণে কাচকলৰ বাকলিখিনি সৰু সৰু সাইজত কুটি লৈছো এয়া কাচকলৰ বাকলিখিনিও মোৰ সৰু সৰু সাইজত কুটি লোৱা হৈ গ'ল এতিয়া এয়া মই মিক্সাৰ জাৰ এটা লৈ পেলাই এইখিনি কাচকলৰ বাকলিখিনি মিক্সাৰ জাৰত দিছো আৰু এইফালে অকমান দিছো মান ধনিয়াৰ পাত আৰু এয়া দিছো কেঁচা জলকীয়া আৰু শুকান জলকীয়াও এটা দি দিছো আৰু এয়া পুৰি লোৱা ৰচুনো কেইফুটামান ইয়াতে দি দিছো এয়া প্ৰয়োজন অনুসাৰে দি লৈছো নিমখ আৰু অকমান দি দিছো তেতেলী এয়া পেষ্টটো মোৰ তৈয়াৰ কৰি লোৱা হৈ গৈছে এয়া দেখিছেনে একেবাৰে ধুনীয়া পেষ্ট হৈ গৈছে ইয়াৰে ওপৰতে মই এয়া কেঁচা মিঠাতেল অকমান দি লৈছো দি পেলাই হাতেৰে আকৌ ধুনীয়াকৈ সানি লৈছো তেতেলী টেঙাখিনি দিয়াৰ কাৰণে অকমান টেঙা টেঙা ভাৱ এটা আহিব খাবলৈ বহুতে টেষ্টি হয় এয়া মোৰ প্ৰথমটো ৰেচিপি খাবলৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে এতিয়া নেক্সট ৰেচিপিটোৰ কাৰণে আগবাঢ়িছো এয়া মই বইল কৰি লোৱা আলুটো ধুনীয়াকৈ চেলি লৈছো এয়া চেলিবলৈ বহুতেই ইজি হয় এয়া ধুনীয়াকৈ বাকলিখিনি এৰ খাই আহিছে এতিয়া মই এয়া সিজাই লোৱা কাচকল কেইটাও পিটিকি লৈছো এনেদৰে হাতেৰে এয়া আলুটোও মই ধুনীয়াকৈ পিটিকি লৈছো তাৰ পিছতে ইয়াতে মই দি দিছো পুৰি লোৱা ৰচুন কেইফুটা আৰু শুকান জলকীয়াও কেইটাও মই তাৰে ওপৰতে দি দিছো আৰু পুৰি লোৱা কেঁচা জলকীয়া কেইটাও ইয়াৰে ওপৰতে মই দি দিছো এয়া মান ধনিয়াৰ পাত অকমান দি দিছো আৰু এয়া কুটি লোৱা পিঁয়াজ এইখিনি দি পেলাই ধুনীয়াকৈ মোহাৰি এতিয়া মই পিটিকি ল'ব লাগিব তাৰে ওপৰতে দিছো প্ৰয়োজন অনুসাৰে নিমখ আৰু দি লৈছো ইয়াত কেঁচা মিঠাতেল সৰহকৈয়ে মই দিছো দি পেলাই এইখিনি হাতেৰে একেবাৰে নিমজ হোৱালৈকে পিটিকি সানি লৈ লওঁ এতিয়া মই তাৰে ওপৰতে অকমান ভাজি লোৱা তিল দিম সেয়েহে মই তিলখিনি ভাজি লৈছো ইয়াত তিলখিনি ফুটিবলৈ আৰম্ভ কৰিছে এইখিনি সময়তে মই গেছৰ ফ্লেমটো অফ কৰি লৈছো মোৰ ভাজি লোৱা তিলখিনিও মই খুন্দনি এটাত গুৰি কৰি লৈছো মোৰ গুৰি কৰি লোৱা হৈ গৈছে ইয়াৰে ওপৰতে খুন্দি লোৱা তিলখিনিও দি দিছো এনেদৰে পিটিকাখন বনালে খাবলৈ টেষ্টটো বহুতেই বাঢ়ি যায় আগতে যদি আপোনালোকে এনেদৰে খাই পোৱা নাই এবাৰ খাই চাবচোন আশা কৰো নিশ্চয় ভাল পালে যদিহে ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেদৰে গৰম গৰম ভাতৰ লগত এই দুটা ৰেচিপি আপোনালোকে পৰিবেশন কৰিবচোন আগতে যদি খাই পোৱা নাই এবাৰ এনেদৰে খাই চাবচোন সঁচাকৈয়ে খাবলৈ বহুতে টেষ্টি হয় লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে বাই বাই